মই ডিফু যাম বুলি ওলাইছিলোঁ, কিন্তু আমি দেখা পাইছোঁ ইয়াতে টেক্সেশ্যন মানুহ সৈতে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা তাহাঁতৰ নৰ্মেল ডিউটি হিচাপে তেওঁলোকে আহিছে চুখান যাওঁতে। মই ডিফু যাওঁতে বাটত চবেই ইয়াত কেইজনমান মানুহ আছিলে, তাৰমানে প্ৰায় 700-800জন মানুহ গোট খাই পেলাই একদম মাৰিম পিটিম একদম মৰাই দে একদম কিবা দে বুলি কৈ পেলাই একদম লাঠি দাও একদম কিবা পাথৰ দি চবেই মানে এটেক কৰিব বিচাৰিছে। সেই যাওঁতে মই বোলে বচাবলৈ ওলালোঁ, তাতে মোকো এটেক কৰিলে, ইয়াত চিলাই পৰিলে 3টা। তাৰপাছত এইকেইটা দুখ পাইছে, এইখিনি দুখ পাইছে, এইখিনিকেইটা দুখ পাইছে আৰু ৰদ পৰা মাৰিছে। মই মানে যেনে তেনে মোৰ বেলেগ উদ্দেশ্য নাই, মোৰ উদ্দেশ্য খালি মাত্ৰ এইটোৱে আছে, কেৱল মই টেক্সৰ মানুহ নহয়, মই বেপাৰী হয়। মোৰ ইউনিট আছে খানজান ছুপাৰ মাৰ্কেটত। মই এই বিভিন্ন প্ৰডাক্টৰ মই ডিষ্ট্ৰিবিউটৰ কৰোঁ আৰু চবেই মই চিনি পাওঁ। টেক্সৰ কথালৈতো আমি টেক্স দিয়ে আহিছোঁ আৰুতো দি যাব লাগিব, সেইটো মই জানো। যে কথাটো হ'ল একো হুট পুজ নাই, খালি মাৰিম পিটিম। আজি 4-5 দিন আগৰ পৰা মই ইংগিত পাই আছোঁ সুখানজান এইটো গোটেই প্ৰি প্লান হৈ আছে। তাৰ মাজতে এক নম্বৰ হৈ গ'ল বিজয় সিং, তেওঁ অৰ্গেনাইজ কৰিছে আৰু তাৰ লগত আৰু 5-6জন মানুহ আছে। তেওঁলোকৰ টেক্সেশ্যন মানুহবোৰ যেতিয়া ডিফুৰ পৰা আহে খালি মানে মাৰি পিটি আৰু সিহঁতক হত্যা কৰিব লাগে বুলি সিহঁতৰ প্ৰি প্লান আছিলে। সেইটো গম পাই পেলাই মই আজি ডাউট হৈছে। মই যাওঁতে ডিফু যাম বুলি আহিছিলোঁ, তেতিয়া ভাবিলোঁ এইটো কি হৈ আছে, ইমান মানুহ গোট খাই আছে কিয় বুলি। তেতিয়া মই তেহেঁতক বচাবলৈ মই ওলালোঁ। সিহঁতে মোক দুখ পালে, এখেতেও একদম অৱস্থা নাইকিয়া পৰিছে। তেখেতক মই প্ৰথম ৰেস্কিউ কৰিলোঁ, তাৰপিছত তাৰ লগত 2-4জন আছে ৰেস্কিউ কৰিলোঁ। এনেকা কৰি পেলাই যেনে তেনে যান বচাই পেলাই আমি আহিলোঁ। পুলিচ প্ৰশাসন মদত লৈ আমি হস্পিটেললৈ গৈছোঁ। এতিয়া মই হস্পিটেলৰ পৰা আহিলোঁ। এতিয়া কি হৈছিলে ঘটনাটো? অথৰিটি ডাইৰেকশ্যন ভেলিড হয় নহয়, আমি চাবলৈ আহিছে চাবলৈ আহিছে যে আমি যেতিয়া যেতিয়া আমি আহি পাইছে Long mari bang gari pasang lah di gari saya bilang anak korek cabi kan anak cilo mobile ke nangun dah aman ke so bisa हो आप देख लो क्योंकि रिपोर्ट पे जो लोकल निकल वाला असिस्टेंट वाला मैंने स्टॉक से ना Anda nang cok lalu bola